নমস্কাৰ, মোৰ এটা নতুন ভ্ৰমণ কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ভ্ৰমণ হৈছে বিভিন্ন নজনা কথাৰ শিকাৰ অন্য এক উৎস, যিয়ে মানুহৰ দুৰ্বাৰ আকাংক্ষাক প্ৰবল কৰি তোলে। চাওঁতে চাওঁতে 2023 বৰ্ষই পাগৰ সলালে। ডিচেম্বৰ মাহ, আৰু ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ। এই বনভোজৰ বতৰত আমিও অৰ্থাৎ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী মিলি কাৰ্বিআংলং জিলাত অৱস্থিত চিলনি নামে ঠাই আমি নিৰ্বাচন কৰিলোঁ। বৰপথাৰৰ পৰা আমি বাছেৰে প্ৰায় 3 ঘণ্টাৰ যাত্ৰাৰ মূৰত চিলনিত গৈ উপস্থিত হ'লোগৈ। সুশৃংখলিত যান বাহন থোৱাৰ ব্যৱস্থা আৰু জনসাধাৰণৰ যি সমাগম, সেয়া সঁচাকৈ অভূতপূৰ্ব। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ সকলোৱে ভাল পায়। প্ৰকৃতিৰ মাজত থাকি সৌন্দৰ্যপ্ৰিয় মানুহৰ প্ৰাণত আনন্দ জাগে। 2023 বৰ্ষৰ শেষত প্ৰাপ্তি আৰু অপ্ৰাপ্তি বিচাৰ কৰি আমিও সেই দিনটো প্ৰকৃতিৰ মাজতে কটাই দিছিলোঁ। সেয়া আছিল 25 ডিচেম্বৰ অৰ্থাৎ খ্ৰীষ্টমাছৰ দিনা। বিভিন্ন দূৰ দূৰণিৰ পৰা অহা ৰাইজে বছৰটোৰ শেষত নিজৰ প্ৰিয় ঠাইখন প্ৰিয় মানুহৰ লগত উদযাপন কৰিছিল। ফুলনিখনৰ মাজত কিছু সময় আমি পাৰ কৰিছিলোঁ। এই যে দেখিছে, বাকচৰ দৰে কাঠৰ পৰা নিৰ্মাণ কৰা সৰু সৰু বাকচ, আৰু তাত সুন্দৰকৈ ফুলৰ আমি যিদৰে টাব সজাওঁ সেইদৰে তেওঁলোকে সজাই ৰাখিছে। সেই পদ্ধতিটো মোৰ বৰ ভাল লাগিল। বিভিন্ন ৰঙৰ ফুলেৰে গোটেই ফুলনিখন ফুলি আছিল, আৰু সেইদিনা আকাশখন ইমান ধুনীয়া হৈ আছিল। সঁচাকৈ প্ৰকৃতিৰ যি সৃষ্টি সেয়া যেন অপৰূপ আৰু অনিন্দ্য সুন্দৰ। প্ৰকৃতিৰ সৌন্দৰ্যই প্ৰতিজন লোকৰ প্ৰাণত আনন্দ দিয়ে। 2023 বৰ্ষৰ শেষত আমিও প্ৰাণ ভৰি উপভোগ কৰিলোঁ বিনন্দীয়া কাৰ্বিআংলং জিলাৰ চিলনিৰ এটি সুন্দৰ দিন। ওখ ওখ পাহাৰ, শিলৰ মাজেৰে বৈ যোৱা নদীখন, আৰু নদীখনে কৈ যোৱা বহু কথা, যি কথাত আছে প্ৰাণ ভৰি ভালপোৱা প্ৰকৃতিপ্ৰেমী ৰাইজৰ মনৰ কথা। আমি যিহেতু ৰান্ধি বাঢ়ি খোৱাৰ মানসেৰে গৈছোঁ, আমাৰ লগতে যোৱা সহকৰ্মী বিনোদ ছাৰ, মৌচুম ছাৰ তথা সকলোৱে মিলি ৰন্ধা বঢ়া কামত হাত উজান দিলে। চিলনি হৈছে এখন প্ৰতিজন লোকৰ প্ৰাণত আনন্দ দিব পৰা ঠাই, য'ত আছে নদীৰ নিৰৱধি গতি, সুউচ্চ শিলৰ পাহাৰ আৰু পাহাৰৰ দাঁতিতে লাগি থকা সেউজীয়া গছবোৰ। অতি অপৰূপ, অতি মনোমোহা। প্ৰতিজন প্ৰকৃতিপ্ৰেমী ৰাইজৰ মনত এক সুন্দৰ অনুভৱ সৃষ্টি কৰিব পাৰে এই চিলনি বনভোজস্থলীয়ে। সুশৃংখলিত নীতি নিয়ম তথা সুন্দৰ পৰিৱেশৰ মাজত আমি কিছু সময় কটাই আকৌ যাত্ৰাৰ পথেৰে উভতি আহিলোঁ। এই যে ঘৰটো দেখিছে, কাঠ আৰু বাঁহেৰে খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে। প্ৰান্তত ক'বলৈ গ'লে অসমৰ উল্লেখযোগ্য ভ্ৰমণস্থলী হিচাপে আমি চিলনিক নিৰ্বাচিত কৰিব পাৰোঁ। এই বনভোজৰ বতৰত তথা আজৰি সময়ত আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ চিলনিলৈ যাব পাৰোঁ। কাৰ্বি পাহাৰৰ এই অপৰূপ সৌন্দৰ্যই প্ৰতিজন লোকক আকৰ্ষিত কৰিবই, সেয়া কোনো কালেই নুই কৰিব নোৱাৰি। এটা দিন প্ৰকৃতিৰ মাজত কটালোঁ সকলো সহকৰ্মীৰ লগত, খুব ভাল লাগিল। কিছুমান স্থিৰ চিত্ৰ সংযোগ কৰি দিছোঁ, সকলোৱে চাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকো এই চিলনিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব। প্ৰকৃতিৰ বিনন্দীয়া ৰূপত আপুনিও মোহিত হ'ব কিছু সময়ৰ বাবে, কিছু দিনৰ কাৰণে। শেষত আপোনালোকৰ আহিবলগীয়া দিনবোৰ ভাল হওক, সকলো ভালে থাকক। নতুন বৰ্ষটোৱে কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু আনন্দৰ বতৰা। তাৰে কামনাৰে আজিলৈ এই ভিডিঅ'টো পৰা ইমানতে মেলান।